আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকে মিকাই জোনাকী বাটেদি চিত্ৰ লেখিয়ে ন জীৱনৰ ফুলে ফুলায় আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো নবতৰা জলে মন্তৰা আইদেউৰ বুকু কঁপায়। নমস্কাৰ প্ৰিয় দৰ্শক, মই পবিত্ৰ মাৰ্ঘেৰিটা ৰূপকোঁৱৰৰ বাণীৰে প্ৰাৰম্ভ কৰিছোঁ আজিৰ মন্থন অনুষ্ঠান। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গীত, কবিতা আৰু নাটকৰ মাধ্যমেৰে অসমীয়া নাৰীৰ গৰিমা বৰ্ণনা কৰাৰ উপৰিও সমসাময়িক প্ৰেক্ষাপটৰ মাজলৈ নাৰীক লৈ আনিবলৈ সদায় যত্ন কৰিছিল। কিন্তু অতীজৰ পৰাই আমাৰ অসমীয়া সমাজত নাৰীৰ এক উচ্চ স্থান আছিল। অসমীয়া নাৰীৰ সজাগতা, নৈপুণ্য আদিৰ প্ৰমাণ আমি পৌৰাণিক কাহিনী আৰু ইতিহাসৰ পাতে পাতে পাওঁ। সখী উষাৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ চিত্ৰলেখাই যি কৰিছিল তাৰ ভেটিতেই আমি সেই প্ৰাচীন কালতে এগৰাকী ক্ষণজন্মা চিত্ৰকৰক বিচাৰি নাপাওঁ জানো? মহাবলী ভীমৰ অন্তই জয় কৰিব পৰা হিড়িম্বা জানো অসমৰে নাছিল? শদিয়াৰ ৰুক্মিণীক বিচাৰি দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ লৌৰি আহিছিল। কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল আমাৰ অসম ৰাজ্যৰ চিনাকিয়েই হ'ল মা কামাখ্যাৰ দেশৰূপে। হয়, এইখন অসমত কোনো কালেই বাল্য বিবাহে মূৰ দাঙি উঠিব পৰা নাছিল। আজিও আমাৰ সমাজ যৌতুকৰ কুপ্ৰভাৱেৰে প্ৰভাৱান্বিত নোহোৱাকৈ আছে। অসমৰ কোনো কোনো জনগোষ্ঠীয় সমাজত ওলোটা একো দৰাপক্ষইহে কন্যাপক্ষক বিয়াৰ বাবে উপঢৌকন দিবলগীয়া হয়। এইবোৰ কথাতে গম পোৱা যায় নাৰীৰ স্থিতি আমাৰ সমাজত কিমান সবল। অসমৰ নাৰীৰ এই সবল স্থিতিৰ এক স্বৰ্ণিম ইতিহাস আছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে যি বৈকুণ্ঠ পথ আঁকিছিল, সেই পথত কল্পতৰু বৃক্ষ নথকা বুলি আঙুলিয়াই দিয়া এগৰাকী গাঁৱৰ সহজ সৰল এগৰাকী নাৰীয়ে নাছিল জানো? সতী ৰাধিকাৰ কথা আমি পাহৰিব পাৰিমনে? আহোম ৰজাৰ ৰাজসভাত নাং বক্ত গাভৰুৱে মোৰ পোক ভতি ৰজালৈ নিদিওঁ বুলি হুংকাৰ দিয়া নাছিল জানো? কাশ্মীৰৰ ৰজাৰ সৈতে বিবাহ পাকত আবদ্ধ হোৱা অসম জীয়ৰী অমৃত প্ৰভাৰ পৰা আৰম্ভ কৰি অসম আক্ৰমণ কৰি তুৰ্বকৰ সৈতে প্ৰবল পৰাক্ৰমেৰে যুঁজা মূলা গাভৰুৰ কথাও আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আনহাতে সতী সাধনীৰ মহত্বৰ পৰা কাৰ্বি মাতৃ ৰংফাৰ্পি ৰংবেৰ মহানতাও আমি পাহৰিব নোৱাৰোঁ। আৰু জয়মতী অসমৰ সকলো অসমীয়াৰ মানসপটত তেওঁ সদায়ে এগৰাকী আদৰ্শ নাৰী। ভাৰতৰ স্বাধীনতাৰ যুদ্ধত পুৰুষৰ সমানেই অসমৰ নাৰীৰ বলিদান দি অসমবাসীক গৰ্বিত কৰিছিল। কনকলতা, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মাংৰি মেমৰ বলিদান কোন অসমীয়াই পাহৰিব পাৰে? অসমীয়া নাৰী যিদৰে যুঁজাৰু হ'ব পাৰে, সেইদৰে প্ৰতিগৰাকী অসমীয়া নাৰীয়েই একোগৰাকী সফল গৃহিণী, মাতৃ, শিপিনী, ৰোৱনী, দাৱনী। ব্যৱসায়, শিক্ষা, ৰাজনীতি, শিল্প, ক্ৰীড়া, সংস্কৃতি সকলো ক্ষেত্ৰতে অসমীয়া নাৰী সদায় আগৰণুৱা। অসমীয়া ভাষাত নিৰ্মিত প্ৰথম 4খন চিনেমাৰ আটাইকেইখনৰ নামেই নাৰীকেন্দ্ৰিক। প্ৰথম ছবি জয়মতী, দ্বিতীয় ছবি ইন্দ্ৰমালতী, তৃতীয় মনুমতী আৰু চতুৰ্থ ছবি ৰূপহী। স্বাধীনতাৰ পূৰ্বে অসমীয়া নাৰীৰ যি সবল স্থিতি দেখিবলৈ পাইছিলোঁ, বৰ্তমান সময়তো কিন্তু তাৰ ব্যতিক্ৰম হোৱা নাই। সকলোৰে নাম নোলোৱাকৈ একেবাৰে শেহতীয়াকৈ অসমীয়া যুৱতীৰ সকলো দিশতে যি উত্তৰণ ঘটিছে তাৰ প্ৰমাণ ৰীমা দাস, হিমা দাস, অংকুশিতা বড়ো, ৰুণজুণ পেগু আদি নতুন তেজৰ তৰুণীসকল। এইসকল তৰুণীক উৎসাহ প্ৰদানৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে অলপো পলম কৰা নাই। এইসকল তৰুণীক কোটি টকা পৰ্যন্ত আৰ্থিক সকাহ দিয়াৰ উপৰিও সামগ্ৰিকভাৱে নাৰী সমাজৰ উন্নয়ন আৰু সুবিধাৰ বাবে বহু আঁচনি হাতত লৈছে। কেৱল আঁচনি হাতত লোৱাই নহয়, আঁচনিসমূহ ফলপ্ৰসূ হোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। আমি জানিবলগীয়া আৰু ইতিমধ্যে আমি তাৰ সুফল লাভ কৰা কিছুমান আঁচনি হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। কনকলতা মহিলা সবলীকৰণ আঁচনি, যাৰ অধীনত অসমৰ আত্মসহায়ক গোটসমূহলৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। স্বাৱলম্বী হৈছে আমাৰ নাৰী সমাজ। চাহ বাগানৰ গৰ্ভৱতী মহিলাসকলৰ বাবে পুষ্টিকৰ খাদ্য যোগান আৰু জন্ম হ'বলগীয়া সন্তানৰ যত্ন লোৱাৰ বাবে 12,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ্থে 9খন মহিলা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ। নতুন বাজেট অনুসৰি কইনালৈ এতোলা সোণ দিয়াৰ ব্যৱস্থা। এয়া নাৰী শক্তিৰ প্ৰতি এক শ্ৰদ্ধা, এক সন্মান। আটাইতকৈ গুৰুত্বপূৰ্ণ এক আঁচনি হ'ল উজ্জ্বলা যোজনা, যি আঁচনিয়ে সমগ্ৰ ভাৰতত এক নতুন যুগৰ সূচনা কৰিলে। এই আঁচনিৰ অধীনত সমগ্ৰ ভাৰতত এতিয়ালৈকে 5 কোটি বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰা হৈছে।
আৰু অসমত ইয়াৰ সংখ্যা প্ৰায় 16 লাখ। অৰ্থাৎ আমাৰ 16 লাখ আই মাতৃয়ে এই উজ্জ্বলাৰ সহায়ত আজি এক উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। সখী বিভিন্ন ধৰণেৰে অপদস্থ বা নিৰ্যাতিত মহিলাৰ বাবে এক হেল্পলাইন কেন্দ্ৰ, সুৰক্ষাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ জলপানীৰ বাবে 200 কোটি টকাৰ অনুদান। বেটি বচাও বেটি পঢ়াও আন্দোলনৰ সমান্তৰালভাৱে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে সুকন্যা সমৃদ্ধি একাউণ্ট। অসমত চিল্কৰ বেংক মুকলি কৰা হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল চাকৰি কৰা মহিলাসকলৰ গৰ্ভাৱস্থাৰ সময়ত 26 সপ্তাহৰ ছুটিৰ ব্যৱস্থা। এই পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বাধিক। আনকি উন্নত দেশসমূহতো কোনোবা এখনত 12 সপ্তাহ, কোনোবা এখনত 14, 16 ইত্যাদি 26 সপ্তাহ ছুটিৰ ব্যৱস্থা থকা ৰাষ্ট্ৰ পৃথিৱীতে বিৰল বুলিব পাৰি। এনে বহু আঁচনি যিবোৰৰ সফল ৰূপায়ণৰ দ্বাৰা আমাৰ নাৰী শক্তিক আৰু অধিক সমৰ্থবান আৰু স্বনিৰ্ভৰশীল কৰি এখন সুস্থ, নিকা, সবল আৰু শৃংখলাবদ্ধ সমাজ নিৰ্মাণৰ কামত সকলো আমি ব্ৰতী হওঁ আহক। পুনৰবাৰ মন্থনৰ মঞ্চৰ পৰা আই মাতৃসকলক, নাৰী সমাজক আমি প্ৰণাম যাচিছোঁ। আৰু আজিৰ এই অনুষ্ঠান আই মাতৃসকলৰ বাবে উৎসৰ্গা কৰি সামৰিছোঁ ৰুদ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত এই সুন্দৰ গীতটিৰে।